बिटिआरआव फिन बुलायदों। नखर सुदायनो गाग्लोबना जोखोम खालामदों सासे सुबुंखौ। सिगांनि बाथ्राखौ एरखांफिनना खाबु लाना गाग्लोबदों सासे सुबुंखौ। जाथायनि गुबै जाहोनखौनो इ-रिक्सा होननानै मिथिदों बे समाव। बतझरनि आलमगन 3थि खोन्दो गामियाव सोमजिदों बुलायनाय जाथाया। मिथिनाय बादिब्ला माखासे सम सिगां आलमगन 3थि खोन्दो गामिनि आनवार हुसेन आरो तुरि आहापार गामिनि एनामुल हकनि गेजेराव इ-रिक्साखौ लानानै नांलाय खमलाय जादोंमोन। नाथाय थांनाय सानखालि सिगांनि बाथ्राखौ लानानैनो आनवार हुसेनजों लोगोसे नखरनि जथाय एनामुल हकखौ लामायाव हमथानानै इनाय बुग्लिना जोखोम खालामो आरो न'आव जोबना दोनो। जाथायखौ खबर मोननानै जायगानि रायजोफ्रा सेंग्राखौ रैखा खालामनो नाजादोंब्लाबो जाफुंसार होनो हायैयाव काजिगाव पुलिस थानायाव मिथियो। जाथायखौ मिथिनानै काजिगाव पुलिसा जाथायथिलिसिम नुजाहैयो आरो बुजाना जोखोम जानाय एनामुल हकखौ देहा फाहामसालिसिम दैथायहरो लोगोसे नायबिजिरनायखौ जागायो। ঘটনাটো হৈছিল মানে মোৰ সৰু ভাই, মোৰ খুৰাৰ বেটা টোটো মানে হাল্লা হৈছিল, কাজিয়া হৈছিল। তাৰপিছত মোৰ খুৰাই এটি আহি মিল কৰি দিছিল। তাৰপিছত এই আলমগঞ্জ পাৰ্থী চানমাৰী গাঁও বুলি কওঁ আমি, চানমাৰী ইয়াতে মানে আমি চুবাৰী গেটে আছিলোঁ। তাৰপিছত ঘৰৰ পৰা ফোন আহিল যে কিবা হেৰি হৈছে, হাল্লা হৈছে, তই আহা। তাৰপৰা মই যাৱাৰ সময়তে ৰাস্তাত বাঁহ দি থৈছে বাছ। তাৰপিছত মই কৈছোঁ কি হৈছে, গাৰ্জেন আছে, আমি আছোঁ, বিচাৰ দিম। তেওঁলোকে মই পঞ্চাৰ আগতে আমাৰ গাঁৱৰে চেলিমদাৰ ঘৰত মোৰ সৰু ভাইটি মানে টোটোলৈ অহাৰ সময়তে মানে মানুহ হাল্লা চাল্লা দেখি মানে ৰিটাৰ্ণ হৈছে। ৰিটাৰ্ণ হোৱাৰ পিছত এওঁলোকে বাইক দি যায়, 4-5জনে যায়, চেলিমদাৰ ঘৰৰ পৰা মানে ঘৰত সোমাইছিল প্ৰাণ ৰক্ষাৰ কাৰণে। সোমোৱাৰ পিছত তাৰ চেলিমদাৰ ঘৰৰ পৰা উঠাই লৈ আহিছে। তাৰপিছত টোটোত এনেকা মাৰিছে মানে সকলো গাঁৱৰ মানুহ দেখিছে, আপোনালোকে সুধিব পাৰে। কোনে কোনে মাৰিলে? আনোৱাৰ, গুড্ডু, আবুল হোসেন, সাবুল হোসেন আৰু নুৰ ইছলাম। এইবিলাক 5জনৰ নাম আমি জানো, বাকীবিলাক আমি নাম নাজানো। কোনে কোনে মাৰিছে যিহেতু মই দেখা নাই, ৰাইজে কোৱা মতে তেওঁ এতিয়া মানে হস্পিটেলত লৈ গৈছে। ল'ৰাটোৰ নাম কি আছিল? ইনামুল হক। অৱস্থা কেনেকুৱা? ঘটনাটো কেতিয়া হৈছে আমি নাজানো, কিন্তু আমি এতিয়াহে গম পাইছোঁ। দা চাহ কুৰাল চুৰাল এইবিলাক ফালা চালা লৈ আহিছিল। ঘৰত আবদ্ধ কৰি মাৰিছে? হয় হয়, লাষ্ট টাইমত ঘৰত আবদ্ধ কৰি ৰাখিছিল। মানে আমি আৰক্ষীৰ পৰা সহায় লৈ আনিলোঁ। আৰক্ষীয়ে এতিয়া মেডিকেলত লৈ গৈছে। অৱস্থা কেনেকুৱা ল'ৰাটো? বহুত বেয়া, চিচুৱেশ্যনটো খুব বেয়া। এনে ল'ৰাটো মানে দুৰ্বল। এইটো আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ আৰু আমাৰ কাজিগাঁও আৰক্ষী থানাক ভাৰপ্ৰাপ্তক অনুৰোধ জনাইছোঁ, এইটো ভালকৈ তদন্ত কৰি উচিত বিচাৰ লাগে আমাৰ। আমি শুনা পাইছোঁ আগতে মাজে মাজে হৈ থাকে বাকী হেৰি হ'লে মানে ৰাস্তাটো মানে দেউতাৰ ৰাস্তা হয় বুলি ভাবে নেকি, এইটো আমাৰ ৰাস্তা ব্লক কৰি দিয়ে, ব্লক কৰি দিয়ে আৰু মাৰপিট কৰে। এইটো প্ৰশাসনে লক্ষ্য কৰিব লাগে। মানে কিবা কি হেৰি হ'লে, তক্কি হ'লে মানে কিবা হ'লে মানে ৰাস্তাটো বন্ধ কৰি দিয়ে, বন্ধ কৰি মাৰপিট কৰে। হয় হয়। ৰাস্তাটো কোনে বন্ধ কৰি দিয়ে? এই যে যিবিলাক নাম ক'লোঁ আমি, তাৰ মানে ঘনীয়েক চনীয়েক যা আছে গোটেই মানুহবিলাকে ইমান বেয়া এই জাগাখন। আপোনালোকে চাব, আপোনালোকে যাই চাব, ষ্টেটমেণ্ট আপোনালোকেই লওক, ৰাইজৰ পৰা লওক, ভালকৈ দিব। আপোনালোকে ভাবিব মোৰ খুৰাৰ বেটা, মই এনেকৈ কৈছোঁ, আপোনালোকে নিজে শুনক जायखिनि पायनिर एकाडेमि बर्मायाव एचएस फार्स्ट इयारनि मुं थिसननाया सोलिगासिनो दं। पायनिर एकाडेमि बर्मायाव एचएस फार्स्ट इयारनि साइन्स आरो आर्ट्स मोन्नैबो आयदानि मुं थिसननाया सोलिगासिनो दं। गुनगोनां सोलोंथाइखौ लानो थाखाय पायनिर एकाडेमि बर्मायाव एचएस फार्स्ट इयाराव मुं थिसननो गोसो गुदुं जानाय फरायसाफोरा साइन्स आरो आर्ट्स मोन्नै आयदानि गेजेराव सायख'नानै मुं थिसनफैनो हासिगोन। पायनिर एकाडेमि बर्मायाव आलादायै नीट आरो JEE नि कचिंबो होफानाय जायो। पायनिर एकाडेमि बर्मायाव थानानै फरायनो हानाय राहानि थाखाय हौवासा आरो हिन्जावसानि हस्टेलनि खाबुबो दं। बेनिखायनो गोसो गुदुं फरायसा आरो बिगोमा नोंथांमोनहा 9707537065 8638054125 6000410073
7576020620 नङाब्ला www.pioneeracademyborma.organization आरो pioneeracademyborma@gmail.com नि गेजेरजों फोनांजाब खालामनो हागोन।